আজি সমগ্ৰ শিক্ষা অসমৰ সৌজন্যত বৰবিলা মধ্য ইংৰাজী বিদ্যালয় আৰু হেলচা উচ্চ মাধ্যমিক বিদ্যালয়ৰ মাজত বন্ধু বিদ্যালয় অনুষ্ঠানৰ মুকলি সভা আৰু বঁটা বিতৰণী সভাখন অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানৰ দুয়োখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলক উপস্থিত থাকে। মূলতঃ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ বিকাশৰ বাবে এই অনুষ্ঠান খুবেই গুৰুত্বপূৰ্ণ। ভৱিষ্যতে এই অনুষ্ঠানটো সুকলমে চলিব বুলি মই আশা ৰাখি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যে আজি যিটো অনুষ্ঠান, সেই অনুষ্ঠানটোৰ এটা প্ৰধান উদ্দেশ্য আছে, যে এই উদ্দেশ্যটো আমি কম বেছি পৰিমাণে জানো প্ৰত্যেকে, যে বন্ধু বিদ্যালয় বুলি কোৱাৰ লগে লগে যে এখন নিৰ্দিষ্ট ক্লাষ্টাৰৰ ভিতৰত দুখন স্কুলৰ মাজত আমি M.E.School কওঁ, যে M.E.School ভিতৰত কি হয় যে আচলতে সকলো দিশতে যিটো ডেভেলপমেণ্ট, সকলো দিশতে ডেভেলপমেণ্টটো হোৱাটো বিচাৰে, আৰু সেইকাৰণে চৰকাৰীভাৱে কি কৰা হয় যে এই বন্ধু বিদ্যালয় দুখনৰ মাজত নানা ধৰণৰ সকলো দিশতে কি হয় আদান প্ৰদানটো কৰিব লাগে। আমি কিবা অসুবিধাবশতঃ আমি তেনেকুৱা হয়তো কৰিব পৰা নাই, যদিও আমি কিবা অনুষ্ঠান আমি যোৱা বছৰো পাতিছোঁ, এইবাৰো নিশ্চয় হ'ব বুলি ধৰি লৈছোঁ। যে যোৱাবাৰ আমাৰ হেলছা হাইস্কুলতে এই বন্ধু বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰধানকৈ ফুটবল মেচ আৰু আজি বৰবিলা মধ্য ইংৰাজী বিদ্যালয় আৰু হেলছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ মাজত অনুষ্ঠিত হোৱা বন্ধু বিদ্যালয় অনুষ্ঠানটি বৰবিলা মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয়। অনুষ্ঠানটিত দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। সভাখনৰ আগদৰে বৰবিলা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক ফুল দেখায়। বৰবিলা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক সন্মানীয় ভূপেন দাস ছাৰ আৰু হেলছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সন্মানীয় পৰেশ চৌধুৰী ছাৰ আৰু 23 নং পশ্চিম ক্ষেত্ৰী ধৰ্মপুৰ 2 নম্বৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক বুলেন তালুকদাৰ ছাৰে ছাত্ৰ ছাত্ৰীসকলক উজ্জ্বল ভৱিষ্যত কামনা কৰি সাৰুৱা বক্তব্য আগবঢ়ায়। উক্ত অনুষ্ঠানত দুয়োখন বিদ্যালয়ৰ বিজয়ী খেলুৱৈসকলক পুৰস্কৃত কৰি উৎসাহিত কৰা হয়।